হেল্ল' এভৰিৱান, আজি মই ভাত খাবলৈ লৈছোঁ। চিকেন কাৰী, মাছ বেঙেনা আলুৰ ঝোল আৰু মাছৰ তেল ভাজি আৰু লাওৰ কুহি চচ্চড়ি। লগতে লৈ লৈছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া। ফিশ বেঙেনা
তো বন্ধুসকল চাওক, এয়া মই গোটেইখিনি শেষ কৰিলোঁ। আৰু মোৰ আজিৰ ভাত খোৱাৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।